মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ কাৰণে ভাপত দিয়া ডিমৰ এটা একেবাৰে সহজ ৰেচিপি লৈ আহিছোঁ। ভাবিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাব। আহকচোন দেৰি নকৰি ভিডিঅ'টো মাজলৈ যাওঁ। এখন কেৰাহী পাতি তাতে অলপমান পানী মই গৰম হ'বলৈ দিছোঁ আৰু এইফালে মই লৈ লৈছোঁ 4টা বিলাহী, 5টা ডিম আৰু এইফালে গোটা ধনিয়া আৰু গোটা জিৰা, পিঁয়াজ লৈ লৈছোঁ আৰু এইফালে লৈছোঁ 4টা শুকান জলকীয়া। এইখিনি গোটেইখিনি মই তিয়াই থৈছিলোঁ আৰু এতিয়া মই কবি এফাল লৈ লৈছোঁ। এইখিনি মিহি মিহিকৈ কাটি লৈছোঁ। কবিৰ লগত আপোনালোকে পিঁয়াজটো সৰু সৰুকৈ কুটি দিব পাৰে আৰু কেপচিকাম দিম বুলিও দিব পাৰে। আৰু এতিয়া মই কবিখিনি ভালকৈ হাতেৰে মোহাৰি ল'লোঁ আৰু ইয়াত মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু গোটেই ডিমকেইটা মই ইয়াতে এতিয়া ভাঙি লৈছোঁ। এইখিনি এতিয়া ভালকৈ মই ফেটি ল'লোঁ আৰু ফেটি পেলাই এটা গোল বাচনত মই এইখিনি দি দিছোঁ। এতিয়া মই পানী উতলি থকা কেৰাহীখনত বাচনটো লাহেকৈ পাতি দিছোঁ আৰু এইখিনি মই 20 মিনিটমানৰ কাৰণে ঢাকি থৈ দিছোঁ। বিলাহীখিনি মই সৰু সৰু কৰি ল'লোঁ আৰু সেইখিনি মই পটাতে পিচি লৈছোঁ। নহৰুৰ লগত আপোনালোকে আদা দি দিব। আমাৰ ঘৰত আদা নাছিলে, সেইটো কাৰণে মই অকল নহৰুখিনিকে ভাঙি লৈছোঁ। এতিয়া ইয়াত গোটা ধনিয়া, গোটা জিৰা আৰু শুকান জলকীয়াকেইটা মই এইখিনি ভালকৈ পিচি ল'ম। মছলাখিনি পিছা মোৰ হৈ গ'ল আৰু এইফালে আমাৰ ডিমটো ৰেডি হৈ গ'ল। একদম ধুনীয়াকৈ সিজি গৈছে 20 মিনিটমানতে। যদি আপোনালোকে চাব যদি 20 মিনিটত নিসিজে তেতিয়া আৰু অকণমান পাতি দিব। ডিমটো আপোনালোকে গৰমে গৰমে উলিয়াই নিদিব। মোৰ অলপ অলপ গৰম হৈ আছে বাৰু, তথাপিতো ঠাণ্ডা হ'লে উলিয়াবলৈ বেছি ভাল। গৰমে গৰমে উলিয়াই দিলে ভাগিবও পাৰে। ইয়াত মই অকণমান হালধি ছটিয়াই দিছোঁ। নিমখটো আগত দিয়া আছে, সেইটো কাৰণে মই এতিয়া নিমখ দিয়া নাই। আৰু কেৰাহীত মই তেল গৰম কৰি ডিমখিনি ফ্ৰাই কৰি ল'ম। আপোনালোকে ডিম কিপিচ একদম পনীৰ চাইজত সৰু সৰু কৰোঁ বুলিও পাৰে, তেনেকৈ দিলেও বহুত বেছি ভাল লাগে। ডিমখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আৰু এতিয়া বাকী থকা তেলখিনিত পিঁয়াজখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হ'লত ইয়াত মই পিচি লোৱা
নহৰুখিনি আৰু মছলাখিনি দি দিছোঁ আৰু এইখিনি এতিয়া মই ভালকৈ ভাজি ল'ম। মছলাখিনি ভালকৈ ভজা হ'লত ইয়াত মই দি দিছোঁ বিলাহীখিনি আৰু সোৱাদ অনুসৰি নিমখ আৰু হালধি, আৰু এইখিনি এতিয়া মই ভালকৈ ভাজি থাকিম। আৰু যিমানে এই মছলাখিনি যিমানে ভালকৈ ভজা হয় সিমানে কাৰীখন খাবলৈ বেছি ভাল হয় আৰু কালাৰটো বহুত ধুনীয়া হয়। এতিয়া এইখিনি ভজা হৈ গ'ল, বিলাহীটো ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াত দি দিছোঁ গৰম পানী, আৰু এতিয়া ইয়াত গৰম পানী দিব লাগে, ঠাণ্ডা পানী দিলে মানে টেষ্টটো অলপ কম হয়। ডিম কিপিচ কাৰীখিনি দি দিয়াৰ পাছত এইখিনি মই অলপ দেৰিৰ কাৰণে ঢাকি থৈ দিছোঁ, আৰু বাৰীৰ পৰা মই অলপমান ধনিয়া ছিঙি লৈছোঁ। কাৰীখিনি মই এইটো জোখতে নমাই থ'ম, আৰু এতিয়া মই ছিঙি অনা ধনিয়া অলপমান কুটি দি দিছোঁ। একেবাৰে সহজ ৰেচিপি হয় আৰু খাবলৈও বহুত ভাল হয়। যদি মানুহক নকয় মানে পটককৈ ধৰিব নোৱাৰে কি বস্তু বনাই দিছে। এবাৰ আপোনালোকে ট্ৰাই কৰি চাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।